Hello guys, কি খবৰ আপোনালোকৰ আশা কৰোঁ আপোনালোকৰ খবৰ নিশ্চয় ভাল এণ্ড ওয়েলকাম বেক টু মাই ইউটিউব চেনেল আজি এটা বিশেষ দিনত বিশেষভাৱে ভিডিঅ'টো কৰিব লগা হ'ল কাৰণ আজি মোৰ ভাইটিৰ বাৰ্থডে মই ভাবিলোঁ ভিডিঅ' এটাকে বনাই আপোনালোকক দেখাওঁ সকলোবোৰ মানে কেনেকৈ তাক ছাৰপ্ৰাইজ দিম কি কৰিম সকলোবোৰ দেখাম আমি বৰ ডাঙৰকৈ বাৰ্থডে পাতিব পৰা মানুহ নহয় ইমান ডাঙৰকৈ আমি ছাৰপ্ৰাইজো দিব নোৱাৰোঁ হ'লেও এনেই সৰু সুৰা কিবা এটা কৰিম আৰু আপোনালোকে সেইটো ভালকৈ চাই থাকিব শেষলৈকে চাই থাকিব আৰু যদিহে আপোনালোকে মোৰ চেনেলটোত কোনোবা নতুন আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কাৰণ তেতিয়াহে আপোনালোকে আমাৰ সকলোবোৰ ভিডিঅ' মানে পাই থাকিব সকলো মানে সোনকালে আপডেটবিলাক পাই থাকিব এতিয়া হওক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এয়া বৰ্তমান ভাইটিৰ বাবে কেক এটা মই বনাইছোঁ সৰুকৈ এনেই আৰু ঘৰতে বনাই লৈছোঁ কেক এটা হাজবেণ্ড আহি আছে চাওক তেওঁৰ কাৰণে মই ৱেইট কৰি আছিলোঁ তেওঁ ডিউটিৰ পৰা আহিছে বাকী আমি মানে ৰেণ্টত থাকোঁ ন সেইবাবে আমাৰ জেগাবোৰ ইমানো ঠিক নহয় বৰষুণৰ বতৰ এইবোৰ কি যে হৈ আছে জেগাবোৰ চাওকচোন আপোনালোকে আমি ওলাই মেলি ৰেডি এতিয়া মই ভাবিছোঁ ওচৰৰ আণ্টি এজনীৰ ঘৰত কৈ থৈ যাওঁ বুলি আৰু তেওঁলোককো মানে দেওবাৰে আমি ইনভাইট কৰিছোঁ আমাৰ ঘৰলৈ মানে মোৰ মাৰ ঘৰলৈ ইনভাইট কৰিছোঁ চ' চাওক আপোনালোকে বাই বাই দেওবাৰে যাব দেই দেওবাৰে যাব দেওবাৰটো কোৱা নাই এই চালি টোপোলা বান্ধিলি যে দেওবাৰে যাব বোলো কিমান দিনীয়া পৰহিলৈ আহিমে দেওবাৰে জন্ত অহাই নাই দেখোন সৰু আহিলে তলা মাৰিলে বাই বাই বেটা এইফালে চা বেটা চা বাই 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 ঐ আমালৈ খাবলৈ বাই বাই কি যে আৰু 1 hour later. আমি এতিয়া ফল-মূলৰ বজাৰত সোমালোঁ ফল-মূলৰ বজাৰত সোমোৱাৰ কাৰণটো হ'ল মায়ে মানে নাৰিকল এটা লৈ যাবলৈ কৈছিলে ঘৰৰ কাৰণে মানে সৰু সৰু লষ্টিক বুট কেইটামান দিম কৈছিলে মানে প্ৰসাদ দিম কৈছিলে সেইবাবে নাৰিকল এটা ল'বলৈ ইয়াত সোমালোঁ আমি আমাৰ ঘৰ পাবলৈ হৈছে আৰু বেছি সময় নাই আৰু 10 মিনিটৰ পিছত আমি ঘৰ পাই যামগৈ আৰু তাৰ পাছত বাকীখিনি আপোনালোকক দেখাই থাকিম মই যিমান পাৰোঁ সিমান দেখাই থাকিম দেই আপোনালোকে পিছে বেয়া নাপাব হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু ইউ হেপী বাৰ্থডে টু এতিয়ানুছ হেপী বাৰ্থডে টু ইউ হৈ গ'ল আমাৰ বাৰ্থডে এতিয়া আমাৰ ল'ৰা ছোৱালীবিলাক আহি আছে আমি এয়া বাৰ্থডে কেক কাটিলোঁ এইটো কেক চাওক আধাটো কাটি থৈ দিছোঁ এয়া আমাৰ বাৰ্থডে বয় নমস্কাৰ কৰি দিয়া আকৌ অঁ আপোনালোকক দেখাই আছোঁ আৰু পিছত কি হয় বুলবুলীয়া লাষ্ট কৰি আহিছে হয়নে মই গম পাইছোঁ নহয় বুলবুলী কিয় অহা নাই যে কাৰ আহিছে অকলে খোজকাঢ়ি আহিছে মানে দেখক অঁ ঘৰত কচোন নাজানা খাবলৈ অহা মানুহবিলাকৰ মানে সাংঘাতিক লাজ মই কিবা এটা ক'বলৈ কৈছোঁ তাহাঁতি কোনেও একো কোৱা নাই মানে কেমেৰাটো দেখাৰ লগে লগে তাহাঁতি চকু টকু মানে মুখ চুখ চব ঢাকি দিছে এয়া চাওক আপোনালোকে কেনেকুৱা যে জমনি দেই মানুহবিলাক সঁচাই এয়া চাওক মোৰ হাতত টোপোলা এইটো টোপোলা দেখিছেনে এইটো টোপোলাৰ মানে ভণ্টি এজনীৰ ঘৰলৈ মই লৈ গৈ আছোঁ তাই মানে বাৰ্থডে খাবলৈ নাহিলে এই বাৰ্থডে মানে কি আৰু এনেই আৰু অকণমান সৰু সৰু ল'ৰা ছোৱালীবিলাকক খুৱাইছিলোঁ লগতে বা এজনী আহিছিলে তাইক দিবলৈ আহিছোঁ তাই মানে খুব লাজ কৰে গৈ আছোঁ তাইক দিবলৈ দেখাই
এয়া হৈছে আমাৰ এতিয়া ৰাতি পৰ্ব। এয়া খানা খাই আছে ৰাইজসকলে। মানুহ বেছি নহয়, ভাইটিৰ লগৰ কেইজনমান আৰু ওচৰৰ দাই এজন, বাকী আমাৰ পৰিয়ালটো মানে মই, মা, দেউতা আৰু মোৰ হাজবেণ্ড। সিমানে ইয়াত খানা খাই থকা হৈছে। বেছি ডাঙৰ খানাও নহয়, চিম্পুলকৈ খাইছে আৰু সিমানে। আজিলৈ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, সামৰিলোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে প্লিজ লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু ছাইডতে থকা বেল আইকনটো প্ৰেছ কৰি অল মাৰি দিব, যাতে আপোনালোকে আমাৰ আহিবলগীয়া ভিডিঅ'ৰ আপডেট আগতীয়াকৈ পায়। ধন্যবাদ। Stay a little while.